আজিৰ কাৰণে তথাপি যিমানটো পচিবল ট্ৰাই কৰিছোঁ আপোনালোকক মই য'ত কাম কৰোঁ সেই জবৰ জেগাটো প্লেচটো দেখাবৰ কাৰণে। মই কাম কৰোঁ ডিব্ৰুগড় জেজেমা হস্পিটেলত। ইয়াৰ এড্ৰেছটো হৈছে LGB এভিনিউ, ডিব্ৰুগড় আছাম। চ' এই হস্পিটেলত বহুত আমাৰ ফেচিলিটিখিনি আছে, যেনে গাইনী আছে, অৰ্থপেডিক্স আছে, তাৰপিছত নিউৰলজি আছে, তাৰপিছত ইউৰলজি আছে, জেনেৰেল চাৰ্জাৰী আছে, ডেণ্টেল আছে, জেনেৰেল মেডিচিন আছে, ডায়ালিচিছ আছে, গোটেইখিনি সুবিধা আছে। তো চেষ্টা কৰিছোঁ আপোনালোকক প্ৰতিটো ডিপাৰ্টমেণ্টটো অলপ অলপকৈ দেখাবৰ কাৰণে। যদি আজি ভিডিঅ'টো ভাল লাগে তেনে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেছিকৈ ছাপোৰ্ট কৰিব, যাতে আমি আৰু আগবাঢ়িব পাৰিম। আমি আকৌ ঘূৰি আহিম নতুন এটা ভিডিঅ'লৈ। চ' চাই থাকিব আজিৰ ভিডিঅ'টো।